নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকালৈ স্বাগতম জনাইছোঁ আৰু লৈ আনিছোঁ ফিচিং কম্পিটিশ্যনৰ আপডেট খবৰ। আপোনালোকে দেখি আছে মোৰ চৌদিশে কেৱল মানুহ আৰু মানুহ। এই ফিচিং কম্পিটিশ্যন দুটাকৈ মই ভিডিঅ' বনাইছোঁ, আপোনালোকক অৱগত কৰাই দিছোঁ খবৰটো যে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত মাজু বৰগুমত অনুষ্ঠিত হৈ আছে আজি ফিচিং কম্পিটিশ্যন। আৰু যাৰ সেই ফিচিং কম্পিটিশ্যনখনত অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল প্ৰতিযোগী বুলি কৈছোঁ, সেই প্ৰতিযোগীসকল আহি অংশগ্ৰহণ কৰিছে আৰু যিয়ে যেনেকৈ পাৰিছে তেওঁলোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি তেওঁলোকে মাছ উঠাবলৈ সক্ষম হৈছে। তো সবিশেষ মই আপোনালোকক জনাই দি আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো বৰশীৰে এক বৃহৎ মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত মাজু বৰগুমত। বৰ্তমানৰ 15 নম্বৰ দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাদেৱৰ যি বাসগৃহ আছে, সেই বাসগৃহৰ পিছফালে থকা তেওঁৰে এই দুয়োটা পুখুৰী আৰু এই দুয়োটা পুখুৰীতে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল, য'ত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছিল 10 লাখ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছিল 5 লাখ টকা, তৃতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছিল 2.5 লাখ টকা, চতুৰ্থ পুৰস্কাৰ হিচাপে আছিল 1 লাখ টকা, পঞ্চম পুৰস্কাৰ হিচাপে আছিল 70,000 টকা আৰু ষষ্ঠ পুৰস্কাৰ হিচাপে ৰখা হৈছিল 50,000 টকা। ইয়াৰ সমান্তৰালকৈ এ আৰু বি দুটা গ্ৰুপত কনচলেশ্যন প্ৰাইজ ৰখা হৈছিল। এ গ্ৰুপত 10জনক দিয়া হৈছে 25,000কৈ টকা আৰু বি গ্ৰুপত 60জন ব্যক্তিক দিয়া হৈছে 15,000কৈ টকাটো আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ কেৱল গোৱালপাৰা জিলাৰে নহয়, গোৱালপাৰা জিলাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা লোকসকল আহি উপস্থিত হৈছিল আৰু ইয়াৰ লগে লগে মেঘালয়ৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা বহু সংখ্যক লোক আহি ইয়াত উপস্থিত হৈছিল এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ। তো এই যিটো মাছ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, প্ৰথমতে ভবা হৈছিল 3 কেজি 549 গ্ৰামৰ যি মাছ আপোনালোকে দেখিলে, এই মাছটোৱে ভবা হৈছিল যে এই মাছটোৱে প্ৰথম হ'ব, কিন্তু শেষত এক উৎকণ্ঠাময় এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। সকলোৰে যেন হৃদয়ৰ যি গতি, সেই গতি ৰৈ যোৱা নিচিনা পৰিলক্ষিত হৈছিল, কিয়নো স্ক্ৰীণত আপোনালোকে দেখি আছে এই যিগৰাকী ব্যক্তি, এই যিটো বৰালি মাছ, আচলতে এই বৰালি মাছটো 2 বজাৰ আগেই এই লোকজনৰ বৰশীত লাগিছিল, কিন্তু সেই লোকজনে মাছটো উঠাব পৰা নাছিল। বৃহৎ আকৃতিৰ এটা মাছ, প্ৰকাণ্ড মাছ, আৰু সেই মাছটো এই বৰালি মাছটোৱে আচলতে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে শ লোক তাত সমাগম হোৱা পৰিলক্ষিত হৈছিল আৰু এই যিটো বৰালি মাছ, যিটো প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় সৰ্বাধিক ওজনৰ মাছটো, এই মাছটো আচলতে 1.5 ঘণ্টা ধৰি পানীতে আছিল আৰু বৰশীত লাগি আছিল, যদিও 1.5 ঘণ্টা ধৰি এই মাছটো উঠাব পৰা নাছিল পানীৰ পৰা। কিন্তু যিজন ব্যক্তিৰ আচলতে বৰশীত এই মাছটো লাগিছিল, তেওঁতো বিফল হ'লে এই মাছটো উঠোৱাৰ ক্ষেত্ৰত। তেওঁৰ লগত আন এজন যি প্ৰতিযোগী আছিল, সেই প্ৰতিযোগীজনে কিন্তু এই মাছটো উঠাবলৈ সক্ষম হয়, কিন্তু প্ৰায় 1.5 ঘণ্টা সময় লাগে। খেলা ইতিমধ্যে সমাপ্ত হৈ গৈছিল, কিন্তু যিহেতু খেলা সমাপ্ত 2 বজাত হৈছিল, 2 বজাৰ আগতেই এই মাছটো তেওঁৰ বৰশীত লাগিছিল, সেয়েহে কমিটিয়ে সিদ্ধান্ত ল'লে যে তেওঁৰ এই মাছটো আচলতে পুৰস্কাৰৰ যি দৌৰ, সেই পুৰস্কাৰৰ দৌৰত আচলতে তেওঁৰ মাছটোত যোগ্যতা দিয়া হ'ব আৰু অৱশেষত এই বৃহৎ আকৃতিৰ বৰালি মাছটোৱে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। গৰাকীক আচলতে 10 লাখ টকাৰ অধিকাৰী, 10 লাখ টকাৰ মালিক বনাই দিলে এই প্ৰকাণ্ড আকৃতিৰ বৰালি মাছটোৱে। ইয়াৰ ওজন 7 কিলোগ্ৰাম, 7 কিলো 354 গ্ৰাম এই প্ৰকাণ্ড বৰালি মাছটো, আৰু ইয়াৰ গৰাকী আছিল, সেই গৰাকীয়ে নিমিষতে আচলতে 10 লাখ টকাৰ গৰাকী হৈ যায়। আৰু কম্পিটিশ্যনত সৰ্বাধিক ওজনৰ মাছ মাৰি এইগৰাকী ব্যক্তিয়ে লাভ কৰিলে 10 লাখ টকা। তেওঁ বৰালি মাছ পাইছে, তেওঁ পাইছে মাছটো ধৰিছিল, কিন্তু তেওঁ উঠাব নোৱাৰিলে। তেওঁৰ সহযোগী আছে, তেওঁৰ সহযোগী এইজন ব্যক্তি, এই ব্যক্তিজনে উঠাই দিছে আৰু সেই মাছটোৰ ওজন 7 কেজিৰো বেছি হৈছে। তো তেওঁৰ পৰা জানিব বিচাৰিম আমি না হোৱা 7 किलो समथिंग। कितना 7 किलो समथिंग। और कौन सा मछली है? क्या बोलता है इसको, हम लोग को नाजिक बोलता है। और क्या आपका तो नहीं है? आपने हेल्प कर दिया है ना? आपने हेल्प कर दिया। हेल्प करके दे दिया हम। ইমান হৈছ আছিল যে মানুহৰ সমাগম ইমান আছিলে যে কথাবিলাক আচলতে স্পষ্ট হোৱা নাই। যিগৰাকী ব্যক্তিয়ে সৰ্বাধিক ওজনৰ মাছটো মাৰি নিমিষতে 10 লাখ টকাৰ গৰাকী হ'ল, তেওঁৰ ঘৰ হৈছে ৱেষ্ট গাৰো হিলছ বুলি জানিব পৰা গৈছে, আৰু তেওঁৰ যি নাম সেয়া হৈছে
পন্ন আৰমাৰাক ৱেষ্ট গাৰো হিলছৰ তেওঁৰ নিমিষতে 10 লাখ টকাৰ গৰাকী হয় আৰু তেওঁৰ মাছটোৰ ওজন বৰালি মাছ তেওঁৰ মাছটোৰ ওজন হৈছে 7 কিলো 354 গ্ৰামৰ মাছ ইয়াৰ লগে লগে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় চেংডম আৰমাৰাক তেওঁৰ হৈছে বাজেংডোবাৰ এইগৰাকী দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী ব্যক্তি আৰু তেওঁ নগদ লাভ কৰে 5 লাখ টকাৰ নগদ 5 লাখ টকাৰ তেওঁ পাবলৈ সক্ষম হয় আৰু তেওঁৰ মাছটোৰ ওজন 3 কেজিৰ অধিক হয় তো এক সুন্দৰ খেল অনুষ্ঠিত হ'ল আৰু দেখিবলৈ পোৱা গ'ল এইটো বৰালি মাছ এইটো স্ক্ৰীণত আপোনালোকে দেখি আছে আৰু সৰ্বাধিক ওজনৰ মাছটোৱে আচলতে পন্নম আৰমাৰাকক নিমিষতে 10 লাখ টকাৰ গৰাকী কৰি দিলে তো সুন্দৰভাৱে খেলখন অনুষ্ঠিত হ'ল আয়োজক সমিতিয়ে খুব সুন্দৰভাৱে খুব নিয়াৰিকৈ খেলখন অনুষ্ঠিত কৰিলে আৰু সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিলে যে ইমান মানুহৰ সমাগমৰ মাজতো খেলখন তেওঁলোকে সুন্দৰভাৱে পৰিচালনা কৰিলে বা সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি আচলতে ব্লু প্ৰিণ্ট ৰচনা কৰিছিল সেই ব্লু প্ৰিণ্ট অনুযায়ী তেওঁলোকে সুন্দৰভাৱে খেলটো অনুষ্ঠিত কৰিলে এয়া পুৰস্কাৰ প্ৰদান কৰিছে দুৰ্গ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাদেৱে তেওঁৰ এক হাতে আছে প্ৰকাণ্ড বৰালি মাছটো 7 কেজিৰো অধিক প্ৰকাণ্ড বৰালি মাছটো আৰু আনটো হাতে আছে নগদ 10 লাখ টকা স্ক্ৰীণত আপোনালোকে দেখি আছে আৰু নীলা গেঞ্জি পৰিহিত এইজন ব্যক্তিয়ে তেওঁক সহযোগ কৰিছিল আচলতে সেই মাছটো উঠাই নিয়াৰ ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে সেই কথাটো অৱগত হৈছে মই জনাই দিছোঁ আপোনালোকক ইয়াৰ লগে লগে এই পুৰস্কাৰ বিতৰণী সভাত 10 গৰাকী ব্যক্তিক 25,000কৈ প্ৰদান কৰা হয় আৰু 60 গৰাকী ব্যক্তিক 15,000কৈ প্ৰদান কৰা হৈছে আৰু একেজন ব্যক্তিয়ে আচলতে 2-3টাকৈ প্ৰাইজ পোৱা পৰিলক্ষিত হৈছে আচলতে এয়া চাওক 10 লাখ টকা এয়া 10 লাখ টকা সৰ্বভৌমিক 10 লাখ টকা দিলে সেই বৰালি মাছটোৱে এইগৰাকী পূৰ্ণম আৰমাৰাকক তো সবিশেষ তথ্য মই আপোনালোকক দি দিলোঁ সুন্দৰ খেল অনুষ্ঠিত হৈ গ'ল আৰু খুব নিয়াৰিকৈ আচলতে অনুষ্ঠিত হৈছে য'ত মেঘালয় চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি অংশগ্ৰহণ কৰিছিল এনে আমাৰ পাৰ্টিচিপেট আছে মেঘালয়ৰ লগত আসামৰ বিভিন্ন জেগাৰ পৰা আহিছে আৰু খেলটো ভালধৰণে হৈ গ'ল তো এটা আমাৰ এটা প্লাছ পইণ্ট যে আগতে যিবিলাক মেঘালয়ৰ মানুহবিলাক কিছুমানে কয় কি আসামত প্ৰাইজ নিদিয়ে এইবিলাকৰ কাৰণে আমাৰ যেনেকুৱা খেল হৈ গ'ল ভালেই খেল হৈ গ'ল প্ৰাইজ পুৰা বিতৰণ কৰিলোঁ আৰু লগতে আমাৰ যিবিলাক মাছ পাইছে এতিয়া হাইষ্ট ওজনৰ মাছ পাইছে বৰ্তমান এইখিনি এৰিয়াত এনেকুৱা ধৰণৰ মাছ পোৱা নাই আজিলৈকে যিমান কম্পিটিশ্যন হৈছে আজিকালি এইখিনি এৰিয়াত মোৰতে গাৰো হৈছে ইমান কম্পিটিশ্যন হৈছে বা অসমত যিমান কম্পিটিশ্যন ইমান ওজনৰ মাছ পোৱা নাই কিমান ওজন আছিল মাছ আপোনাৰ 7 কেজি গোটেই 8 কেজি কিমান গ্ৰাম আছিলে 7 কেজিৰ ওপৰত আছে ঠিক আছে মোৰ গ্ৰাম কি মাছ আছিল এইটো বৰালি হয় বৰালি মাছ হয় ক'ৰ পালে মানুহ এইটো আপোনাৰ যিজনে পাইছে এইটো আপোনাৰ উইলিয়াম নগৰৰ